নমস্কাৰ বন্ধু-বান্ধৱীসকল। গুৱাহাটীৰ এখন অতি প্ৰতিষ্ঠিত বিদ্যালয়ত শিক্ষকতা কৰিব বিচাৰে নেকি? আজি আপোনালোকৰ বাবে লৈ আহিছোঁ নাৰেংগীস্থিত ছেইণ্ট ফ্ৰান্সিছ ডি ছেইলছ SFS স্কুলৰ এক গুৰুত্বপূৰ্ণ নিযুক্তিৰ খবৰ। 2026 চনৰ শৈক্ষিক বৰ্ষৰ বাবে স্কুলখনত PGT, TGT, PRT আৰু কেইবাটাও প্ৰশাসনিক পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ পাইছে। যদি আপোনাৰ হাতত 5 বছৰীয়া অভিজ্ঞতা আছে, তেন্তে আপুনি ইয়াত নিজৰ কেৰিয়াৰ গঢ়িব পাৰে। আহক, পদসমূহৰ বিষয়ে বিতংভাৱে জানো। SFS স্কুলত এইবাৰ বিভিন্ন বিভাগত কেইবাটাও গুৰুত্বপূৰ্ণ পদ খালী হৈছে। সেইবোৰ হ'ল: এক হাইস্কুল আৰু হায়াৰ ছেকেণ্ডাৰী পৰ্যায়ৰ বাবে ইণ্টিগ্ৰেটেড ফিজিক্স ফেকাল্টি। এইটো পদ বিশেষকৈ IIT JEE আৰু NEET পৰীক্ষাৰ বাবে প্ৰশিক্ষণ দিব পৰা শিক্ষকৰ বাবে। PGT ফিজিক্স, উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ বাবে। TGT ছায়েন্স, মধ্যৱৰ্তী শ্ৰেণীৰ বিজ্ঞানৰ বাবে। 2/ প্ৰাইমেৰী শিক্ষক, PRT। PRT ফিজিকেল এডুকেশ্যন, ক্ৰীড়া আৰু শাৰীৰিক শিক্ষাৰ বাবে। PRT ভেলু এডুকেশ্যন আৰু লাইফ স্কিলছ, শিক্ষাৰ্থীৰ সৰ্বাংগীন বিকাশৰ বাবে। 3/ বিশেষ আৰু প্ৰশাসনিক পদ। ডিচিপ্লিন কোঅৰ্ডিনেটৰ, স্কুলৰ শৃংখলা ৰক্ষা কৰিবলৈ। পাব্লিক স্পিকিং ট্ৰেইনাৰ, ছাত্ৰ-ছাত্ৰীৰ কথা কোৱাৰ শৈলী বিকাশ কৰিবলৈ। ফ্ৰণ্ট অফিচ এছ'চিয়েট, অভ্যৰ্থনা কক্ষ পৰিচালনাৰ বাবে। আবেদন কৰাৰ আগতে অৰ্হতাসমূহ এবাৰ চাই লওক। শিক্ষাগত অৰ্হতা: সংশ্লিষ্ট বিষয়ত আপুনি স্নাতক, গ্ৰেজুৱেট বা স্নাতকোত্তৰ পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব। পেছাদাৰী ডিগ্ৰী, BEd বা DLEd ডিগ্ৰী থকাটো বাধ্যতামূলক। অভিজ্ঞতা: যিকোনো নাম থকা স্কুলত শিক্ষকতা কৰাৰ ন্যূনতম 5 বছৰৰ অভিজ্ঞতা থাকিব লাগিব। দক্ষতা: ইংৰাজী ভাষাত কথা কোৱাৰ ভাল দক্ষতা আৰু আধুনিক শিক্ষণ পদ্ধতিৰ জ্ঞান থকাটো প্ৰয়োজন। হোষ্ট: আবেদন কৰিবলৈ আপোনাৰ হাতত দুটা মাধ্যম আছে। ইমেইলৰ জৰিয়তে আপোনাৰ বায়'ডেটা আৰু কভাৰ লেটাৰ পঠিয়াই দিয়ক career@sfsguwahati.ac.in লৈ। 2/ অনলাইন পৰ্টেল, স্কুলৰ অফিচিয়েল ৱেবছাইট www.sfsguwahati.ac.in গৈ আপুনি পোনপটীয়াকৈ আবেদন কৰিব পাৰিব। যদি কিবা সুধিব লগা থাকে, তেন্তে তেওঁলোকৰ হেল্পলাইন নম্বৰ 7099064837 বা 7099045355 অফিচ সময়ত যোগাযোগ কৰিব পাৰে। মনত ৰাখিব, SFS নাৰেংগী গুৱাহাটীৰ এখন অতি উন্নত মানৰ বিদ্যালয়, গতিকে ইয়াৰ সুযোগ গ্ৰহণ কৰিবলৈ নাপাহৰিব। এই চাকৰিৰ সবিশেষ লিংক আৰু বিজ্ঞাপন আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া আছে। আমাৰ হোৱাটছএপ চেনেল আৰু টেলিগ্ৰাম চেনেলটো জয়েন হ'বলৈ নাপাহৰিব, য'ত আমি এনেকুৱা চাকৰিৰ খবৰবোৰ সদায় দি থাকোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু শিক্ষকতা কৰিব বিচৰা আপোনাৰ বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় আই অসম।